সমূহ ৰাইজক নমস্কাৰ জনাওঁ। আজি আপোনালোকে ভাবিব চশমাযোৰ কেলৈ পিন্ধিছে। মোৰ এই চশমাযোৰ 19 চনতে দিয়া হয় মূৰৰ বিষৰ কাৰণে। মোৰ কালিৰ পৰা মূৰৰ বিষ হৈ আছে, কিন্তু মূৰৰ বিষটো কমা নাই। টেবলেট খাইছোঁ যদি কমা নাই, সেইকাৰণে চশমাযোৰ লগাবৰ কাৰণে বাধ্য হৈ গ'লোঁ। মই চশমা পিন্ধি বেয়া পাওঁ, তথাপি লগাইছোঁ যেতিয়া মানুহে ভাবিব আকৌ ষ্টাইলিছৰ কাৰণে বোলো চশমাটো লগাই ভিডিঅ' কৰিছে নেকি। সেইটো নহয়, মোৰ মূৰৰ বিষৰ কাৰণে মই আজি বতৰটো খুব ডাৱৰীয়া কৰিছে, বৰষুণ দি আছে, মূৰৰ বিষটো কমা নাই, সেইকাৰণে চশমাযোৰ পিন্ধিছোঁ দেই, প্ৰথম কাৰণটো। দ্বিতীয়টো মই আপোনালোকক ক'ব বিচাৰিছোঁ কথা, সকলো মাক বাপেকক গাৰ্জেনখিনিক ক'ব বিচাৰিছোঁ, ল'ৰাটো বা ছোৱালীজনী অকলে পঢ়াৰ ক্ষেত্ৰতে আপোনালোকে আগভাগ ল'লে নহ'ব, চব ক্ষেত্ৰতে আগভাগ ল'ব। কম্পিটিশ্যন হওক বা খেলত হওক, য'তে হওক, চবতে ল'ৰা ছোৱালীক আগভাগ দিব লাগে বা কিবা মানে উৎসাহ দিব লাগে, ল'ৰা ছোৱালীটো কৰিব লাগে মাক বাপেকে। কিছুমান মাক বাপেক আছে যাতে ল'ৰা ছোৱালীসকলে পঢ়া শুনাতে গুৰুত্ব দিয়ে, বাকীখিনি কামত গুৰুত্ব নিদিয়ে। কিন্তু সকলো ক্ষেত্ৰতে দিব লাগে। ল'ৰাটো বা ছোৱালীজনী পাৰক চাই নোৱাৰক সেইটো চাব নালাগে। ধৰক পুৰস্কাৰ বা চাৰ্টিফিকেটৰো চাব নালাগে। ল'ৰা ছোৱালীক সাহস এটা দিব লাগে, মানুহৰ সমাজৰ মাজত নিব লাগে, ৰাইজৰ মাজত নি বা প্ৰতিযোগিতাৰ প্ৰতি তাহাঁতি ভাগ ল'ব লাগে, লৈ পেলাই তাহাঁতি সাহসটো বঢ়াব লাগে। তেতিয়া তাহাঁতি সাহসটো বাঢ়ি আগলৈ আৰু কিছু কৰিব পৰা যায়, সেইটো তাহাঁতিক এটা অভ্যাস কৰাব লাগে। বহুত মাক বাপেক আছে ল'ৰা ছোৱালীক পঢ়াৰ ক্ষেত্ৰতহে আগবঢ়ায়, কিন্তু কিছুমান ক্ষেত্ৰত এইকেইটাত আগভাগ ল'ব নিদিয়ে, তেনেকুৱা আছে। আৰু কিছুমান গাৰ্জেন ভাবে মোৰ ছোৱালীজনী নোৱাৰে বা মোৰ ল'ৰাটো নোৱাৰে, কেলৈ দিম, নালাগে বাদ দিয়ক, এনেকুৱা কয়। কিন্তু অনুভৱ যেন মানুহে চাৰ্টিফিকেট, পুৰস্কাৰ বা ফাৰ্ষ্ট ডিভিজন, ছেকেণ্ড ডিভিজন সেইকেইটা নহয়, ল'ৰাটো ছোৱালীজনীক দিব লাগে, এইকেইটা উৎসাহ বঢ়াবৰ কাৰণে, যে আগলৈ সি কিবা এটা কৰিব পাৰে। সেইটো কাৰণে আপোনালোকে যেন চাৰ্টিফিকেটটো পাবৰ কাৰণে মই যেন খেলাব লাগে বা কম্পিটিশ্যন কৰাব লাগে, সেইটো নহয়। ল'ৰাটোক মনৰ একাগ্ৰতাটো বঢ়াব লাগে, যাতে সমাজৰ লগত কেনেকুৱা চলিব লাগে, কেনেকুৱা প্ৰতিযোগিতাত ভাগ ল'ব লাগে, সেইকেইটা শিকোৱাও হয় এটা মাধ্যমত। মোৰ কিছুমান কথাত লাগি গৈছে বা ভুল হৈছে যদি সেইকেইটা আপোনালোকে ক্ষমা বিচাৰিছে বাৰু। কিন্তু কিছুমান মাক বাপেক আছে, মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনী নোৱাৰিব, নালাগে, নিদিওঁ, এনেকুৱা আছে এচাম মানুহ। কিন্তু সেইটো ভাবিব নালাগে। ল'ৰাটো ছোৱালীজনীক সদায় প্ৰতিযোগিতা কিবা কম্পিটিশ্যনত ভাগ দিব লাগে, আৰু ল'ৰাটোক ছোৱালীজনী তেতিয়া আগবাঢ়ি যাব কিছুমান ক্ষেত্ৰত। আৰু আমি সেইটো আৰু ল'ৰাটোক বা ছোৱালীজনীক গালিও পাৰিব নালাগে ইমানকৈ, পালে নাপালে নাই, এতিয়া চেষ্টাটো কৰিছে না, সেইটো আমি ভাবিব লাগিব। তথাপি বুজাব লাগে ঘৰত, মাজনী বা বাবাটো তুমি এইকেইটা কাম ভালছে কৰিবা, যদি আগলৈ তুমি কিবা এটা কৰি পেলাই কিবা এটা হ'ব পাৰা, সেইটো আশা কৰিছোঁ, এনেকুৱাকৈ বুজাব লাগে। বুজাই আৰু সকলো গাৰ্জেনে সকলো ল'ৰা ছোৱালীকে নিজৰ ল'ৰা ছোৱালীক সকলো প্ৰতিযোগিতা হওক, আৰ্ট কম্পিটিশ্যন হওক, কিবা কম্পিটিশ্যনত খেলত হওক, চবতে ভাগ দিব লাগে। তেতিয়া ল'ৰাটোৱেও যেতিয়া ভৱিষ্যত বা ছোৱালীজনী আগবাঢ়ি যাব পাৰে। সেইকেইটা গাৰ্জেনৰ ওপৰতে ডিপেণ্ড কৰে। মোৰ অভিজ্ঞতা যিখিনি আছিলে ধৰি পালোঁ, সেইখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে লাইক কৰিব, আৰু কিবা যদি ভুল কৈছোঁ কমেণ্ট কৰি জনাব। ইয়াতে মই মোৰ ভিডিঅ'টো আজি সেইটো বনোৱা উদ্দেশ্যই আছিলে, মই আজি মোৰ ছোৱালীজনীক আৰ্ট কম্পিটিশ্যনত দিছোঁ। পৰাটো একো নোৱাৰে, আৰ্ট নহয়, ৰংগলী কম্পিটিশ্যনত। আজি দীপাৱলী, কালি হ'ব দীপাৱলী পোহৰৰ উৎসৱ আছে, দীপাৱলী সকলোকে শুভেচ্ছা জনাইছোঁ লগতে। সেইকাৰণে সকলো স্কুলত কম্পিটিশ্যন হৈ আছে ৰংগলী। মোৰ ছোৱালীজনী নাজানে, তথাপি মই কৈছোঁ যা কৰ। মই সেইকাৰণে পাৰক চাই নোৱাৰক দিব লাগে। মই তেনেকুৱা মোৰ ছোৱালীক খেলতো দি দিওঁ, যে পাৰক চাই নক, পুৰস্কাৰ নালাগে, তোৰ যেন গৈ পেলাই ছোৱালীজনী কিবা এটা কৰিব পাৰে, সেইটো কাৰণেহে মই ছোৱালীক চবতে দিওঁ। মই ধৰক প্ৰাইজটোৰ কাৰণে, চাৰ্টিফিকেটটোৰ কাৰণে নহয়, ছোৱালীজনীৰ উৎসাহটো বঢ়াবৰ কাৰণে আৰু ভয় ভাৱটো কমাবৰ কাৰণে, আৰু সমাজৰ লগত কেনেকুৱা চলিব লাগে, কেনেকুৱা উঠিব লাগে, সেইকেইটা পৰিৱেশ পাবৰ কাৰণেহে মই মোৰ ছোৱালীক আগবঢ়াই নিওঁ। তেনেকুৱা সকলো গাৰ্জেনখিনি নিজৰ ল'ৰাটো বা ছোৱালীজনীক এইকেইটা ক্ষেত্ৰত আগবঢ়াই দিব, তেতিয়াহে সি ভৱিষ্যতত কিবা এটা কৰিব পাৰিব।